নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনাক বহুত বহুত স্বাগতম জনালোঁ। অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা যিখিনি BMLT আৰু DMLT লগতে ANM আৰু APHing বা মেডিকেল ইঞ্জিনিয়াৰিং যিখিনি কোৰ্চৰ নামভৰ্তিকৰণৰ বাবে অনলাইন প্ৰক্ৰিয়া হৈছিল, শেষ হোৱাৰ পিছত BMLT আৰু DMLT লগতে কোচিং এণ্ট্ৰেন্সৰ খিনি মেৰিট লিষ্ট ওলাইছে। এতিয়া ইয়াৰ ওপৰত ভিত্তি কৰি মই আজিৰ ভিডিঅ'টো লৈ আহিছোঁ কিছুমান কমেণ্টৰ উত্তৰ দিবলৈ, লগতে কিছুমান কথা যোগ কৰি দিছোঁ যে ANMৰ ৰিজাল্টটো কেতিয়া দিব, লগতে BMLT আৰু DMLTৰ সেকেন্ড ৱেটিং লিষ্ট ওলাব নেকি। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকলৈ মোৰ এটা সৰু অনুৰোধ, যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু যিসকল অলৰেডি ছাবস্ক্ৰাইব কৰিছে সিহঁতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেতিয়াহ'লে আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। যে আপোনালোকে কিছুমান কমেণ্ট কৰিছিল যে BMLT আৰু DMLTৰ সেকেন্ড ৱেটিং লিষ্ট ওলাব নেকি। সেকেন্ড ৱেটিং লিষ্ট BMLT আৰু DMLT নিশ্চয় ওলাব, কিয়নো আপোনালোকে যদি যিটো মেৰিট লিষ্ট ওলাইছে সেইটো যদি চায় আপোনালোকে, তেতিয়া BMLT আৰু DMLTৰ কিছুমান এনে কেণ্ডিডেট পাব যিয়ে নেকি দুইটাত কি হৈছে ছিলেক্টেড হৈছে। যে ধৰি লৈছোঁ কোনোবা এটা কেণ্ডিডেটে BMLTটো পাইছে, DMLTটো পাইছে। এতিয়া এটা কেণ্ডিডেটে কি দুটা কোৰ্চটো কৰিব নোৱাৰিব, এটাহে এডমিশ্যন ল'ব। তে এটা লোৱাৰ লগে লগে কি হৈ যাব, এটা পদ বা এটা যিটো সিট সেইটো ফিল আপ নহ'ব, কাৰণ এটা সিট খালী হৈ যাব। সেইকাৰণে BMLT আপোনালোকে যদি BMLT আৰু DMLTৰ দুইটা লিষ্ট যদি ডাউনলোড কৰি চায়, তেতিয়া চাব এনেকুৱা কিছুমান কেণ্ডিডেট আছে যিও নেকি দুইটাতে ছিলেক্টেড হৈছে। এতিয়া এটা কেণ্ডিডেটে দুইটাতো কোৰ্চ কৰা সম্ভৱ নহয়, এটাতহে এডমিশ্যন ল'ব, DMLTত লওক বা BMLTত লওক, দুটাৰ পৰা এটাতহে ল'ব। সেইকাৰণে যেতিয়া এই কেণ্ডিডেটেটো এটা সিট এৰি দিব, এৰি দিয়াৰ লগে লগে সেই সিটটো খালী হৈ যাব, আৰু দ্বিতীয় এজন ব্যক্তি বা দ্বিতীয় কেণ্ডিডেট কি হ'ব, সুবিধা পাব এডমিশ্যন। সেইকাৰণে সেকেন্ড লিষ্ট ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, মানে ওলাবই। আৰু কিছুমান কেণ্ডিডেট এনেকুৱা আছে যে BMLT বা DMLT তেওঁলোকে কি কৰে, এপ্লাই কৰাৰ পিছত কিছুমানে নলয়, বেলেগ কিবা ছাইটত সিহঁতে যায় বা বেলেগ কিবা এডমিশ্যন BSc নাৰ্ছিং বা তেনেকুৱা কিবা ড্ৰিম ফাৰ্মত এডমিশ্যন লোৱাৰ কাৰণে এইখিনি চিট বেকআপছ সেইখিনি ৰখি যায়, খালী হৈ যায়। সেইকাৰণে এনেকুৱা বহুত যোৱাবাৰো দেখা গৈছিল আৰু আগৰ পৰাই এনেকুৱা হৈ আছে। সেইকাৰণে এই হিচাপৰ পৰা BMLT বা DMLTৰ সেকেন্ড ৱেটিং লিষ্ট ওলাব, অলপ দেৰিকৈ ওলাই বা আপোনাৰ ফোন আহিব বা মেছেজ আপোনাৰ যদি আপুনি ছিলেক্টেড হয়। তো DMLT আৰু BMLTৰ সেকেন্ড ৱেটিং লিষ্ট ওলোৱাৰ একেবাৰে পূৰ্ণ সম্ভাৱনা আছে। আৰু এইখিনিতে কৈছে যে ANMৰ যিটো আছিলে, ANMৰ ৰিজাল্টটো কেতিয়া আহিব, যে ANMৰ ৰিজাল্টটো এইটো 9 আৰু 10-11 তাৰিখলৈকে কমপ্লিট হৈ যাব। তাৰমানে এইটো কমপ্লিট হোৱাৰ পিছত ইয়াৰ ৱেটিং লিষ্টৰ কাম আৰম্ভ হ'ব। খুব সম্ভৱ 20 তাৰিখৰ পিছত ANMৰ মেৰিট লিষ্ট ওলোৱাৰ সম্ভাৱনা আছে। আৰু এইখিনিতে আপোনালোকক কওঁ, BMLTৰ কাৰণেতো ইয়াত যিটো ড্ৰাফ আপুনি কাটিব লাগিব, এইটো অনলাইন নহয়, এইটো আপুনি বেংকৰ জৰিয়তে কাটিব লাগিব DMLTৰ কাৰণে, আৰু কোচিঙৰ কাৰণে কোনো ধৰণৰ কি নালাগে, পইচা পাতি দিব নালাগে। এটা মোক কুৱেশ্যন কৰিছিল যে BMLT বা DMLTৰ কাৰণে হওক বা APHC বা ইঞ্জিনিয়াৰিং বা মেডিকেলৰ কাৰণে কি ডকুমেণ্টছ লৈ যাব লাগিব কাউন্সিলিঙৰ বাবে। যে ডকুমেণ্টছ বুলি ক'লে ইয়াত আপুনি 20 চকীয়া যিটো দলিল সেইটো ল'বই লাগিব, তাতে এগ্ৰিমেণ্ট কৰিব লাগিব। লগতে আপোনাৰ যিখিনি আইডেণ্টি আছে, ভোটাৰ ID, পান কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক এইখিনি ল'ব। লগতে আপুনি কি লৈ যাব, আপোনাৰ যদি PRC আছে PRCখন লৈ যাব, যদি PRC নাই ৰেচিডেণ্ট হিচাপে আপোনাৰ গাঁওবুঢ়াৰ চাৰ্টিফিকেটটো ল'ব পাৰে, বা পঞ্চায়তৰ পৰাও আপুনি ৰেচিডেণ্ট চাৰ্টিফিকেটটো লৈ ল'ব পাৰে। যদি PRC থাকে PRCখন ল'ব, নহ'লে PRC যিটো অনলাইন কৰি এপ্লাই কৰে একনলেজমেণ্টটো ল'ব পাৰিব। আৰু যিখিনি ডকুমেণ্টছ থাকে ফটো লৈ যাব, গোটেইখিনি জেৰক্স কৰি ল'ব। এইখিনি আপোনাৰ যিখিনি আৰু ডকুমেণ্টছ আছে হায়াৰ ছেকেণ্ডেৰীলৈকে, যদি আপুনি ডিগ্ৰী কৰিছে ডিগ্ৰী ডকুমেণ্টছখিনি কেৰি কৰিব, অৰিজিনেল লৈ যাব, লগতে আপুনি জেৰক্স কৰি লৈ যাব। তো এইখিনি, আৰু লগতে আপোনাৰ যদি কোনো ডাউট থাকে তেতিয়াহ'লে এইটো নাম্বাৰ মই ডিছপ্লেত দি আছোঁ, এইটো ডাইৰেক্টৰ অফ মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ নাম্বাৰ। ইয়াত আপুনি কি কৰিব পাৰে, কণ্টেক্ট কৰিব পাৰে। এইটো নাম্বাৰ কণ্টেক্ট কৰি আপোনাৰ যদি কোনো ডাউট থাকে তেতিয়া ক্লিয়াৰ কৰি ল'ব পাৰিব। দিনৰ ভাগত কল কৰিব, এইটো কল তেওঁলোকে কি কৰে, তেওঁলোকে এইটো অফিচৰ কণ্টেক্ট, এইটোত আপুনি কল কৰি যিকোনো ডাউট আপোনাৰ ক্লিয়াৰ কৰি ল'ব পাৰিব। তো এইখিনি আছিল আজিৰ ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে নিশ্চয় এটা লাইক কৰিব। ধন্যবাদ।